আপোনালোকক নমস্কাৰ জনালোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া আপোনালোকৰ মৰম ভাল পোৱা বুলি ভাবি ল'ম। ধন্যবাদ। জয় আই অসম। কোনো পুৰুষে যদি কোনো নাৰীক সন্মান দিয়ে তেন্তে বুজিবা যে সেই পুৰুষজন কোনো সন্মানীয় নাৰীৰ পুত্ৰ। কিয় জানেনে? এজনী সভ্য মাকে তেওঁৰ পুত্ৰক সভ্যতা শিক্ষা দিয়ে। কেতিয়াও কোনো বস্তুৰ অহংকাৰ কৰা উচিত নহয়। মনত ৰাখিবা, ঈশ্বৰে যিটো দিব জানে সেইটো অতি সহজে কাঢ়ি নিবও জানে। জীৱনটোত যিমান আঘাত পাবা আকৌ তেনে পৰিস্থিতি আহিলে যুদ্ধ কৰিবলৈ সিমানেই শক্তিশালী হৈ পৰিবা। ঘৰৰ মুৰব্বী মানুহ এজনৰ কষ্টৰ পৰিমাণ যেতিয়া বাঢ়ি যাব তেতিয়া মানুহজন মনে মনে থাকিবলৈ চেষ্টা কৰিব। তেতিয়া ঘৰৰ সদস্যসকলে জানিব লাগিব ঘৰৰ মুৰব্বী মানুহজন চিন্তাত পৰি আছে। ধন্যবাদ। আপোনালোকক এটা অনুৰোধ জনালোঁ, ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম। আপোনালোকে ভালে থাকক।